আজি মই বনাবলৈ লৈছো চিকেন চপ। তাৰ বাবে লৈছো মই এটা পিয়াজ, অলপ আদা, নহৰু, এইখিনি চিকেন মই এনেকৈ ভাজি লৈছো আৰু এটা জলকীয়া আৰু দুটা আলু মই সিজাই লৈছো। আৰু যিহেতু মই তিনিটা চপ বনাম সেইকাৰণে মই ব্ৰেড লৈছো 6খন। এতিয়া আলুখিনি মই ভালদৰে পিটিকি ল'ম। আলুখিনিত মই অকণমান নিমখ দিছো আৰু অকণমান জ্বলা জলকীয়াৰ গুড়ি দিছো। আলুখিনি ভালদৰে এইদৰে পিটিকি লোৱা হোৱাৰ পিছত মই এতিয়া তিনিটা বল বনাই ল'ম সমান আকাৰৰ। জলকীয়া, আদা, নহৰু, পিয়াজ এই গোটেইখিনিয়ে মই মিহি মিহিকৈ কাটি ল'ম। এতিয়া কেৰাহী এখন গৰম হ'বলৈ দিছোঁ আৰু তাত দিছোঁ অকণমান মিঠাতেল আৰু কাটি থোৱা পিঁয়াজ, আদা, নহৰু, জলকীয়াখিনি এতিয়া মই ভালকৈ ভাজি ল'ম। এইখিনি অকণমান ৰঙচুৱাকৈ ভাজা হোৱাৰ পিছত ইয়াত মই অকণমান নিমখ দি দিছোঁ আৰু অকণমান মিট মছলা দিছোঁ, অকণমান জিৰা গুড়ি দিছোঁ আৰু ইয়াত দি দিছোঁ ভাজি থোৱা চিকেনখিনি। গোটেইখিনি বস্তু ভালদৰে মিহলাই আকৌ এবাৰ ভাজি লৈছোঁ। এয়া ভজা হৈ গ'ল। এতিয়া মই কৰি থোৱা আলুৰ বলকেইটা চেপেটা কৰি তাত অলপ অলপকৈ ভাজি লোৱা চিকেনখিনি দি যাম আৰু এটা চপৰ আকৃতি দিবলৈ চেষ্টা কৰিম। এতিয়া মই এটা চৰিয়াত অলপ পানী লৈ লৈছোঁ আৰু ব্ৰেডৰ চাইডকেইটা মই এইদৰে কাটি লৈছোঁ। এতিয়া মই তাত ব্ৰেডখন ভিজাই অকণমান হাতেৰে চেপি পানীটো উলিয়াই দিম। এতিয়া ইয়াৰ ওপৰত দি দিম চিকেন আৰু আলুৰ বলটো। ঠিক একেটা পদ্ধতিতে এইখন ব্ৰেডো মই ভিজাই লৈছোঁ পানীত আৰু হাতৰ তলুৱাত এইদৰে চেপি লৈছোঁ পানীখিনি উলিয়াই। দুইখন ব্ৰেডেদি মই বলটো ঢাকি দিছোঁ আৰু হাতেৰে টিপি টিপি চপ আকৃতিত লৈ আনিছোঁ। তিনিওটা চপ মই এইদৰে বনাই ল'লোঁ। এতিয়া এখন কেৰাহী গৰম হ'বলৈ দি তাত অকণমান ৰিফাইন তেল দি দিছোঁ আৰু তেলখিনি গৰম হোৱাত এটা এটাকৈ মই এতিয়া চপটো ভাজি ল'ম। তিনিওটা চপ ভাজি হৈ গ'ল। এতিয়া পিঁয়াজেৰে সজাই পৰিৱেশনৰ বাবে সাজু।